Part 6 সমাজ বিজ্ঞান শাৰীৰিক কুৱেশ্যন বেংক দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা 2 নম্বৰকে অহা প্ৰশ্ন উত্তৰ কৰোঁ আহা কেনেকৈ কৰিম চাওঁ আহা এইটো হ'ব 2 নম্বৰকে অহা কুৱেশ্যন এনসাৰ 1 2 3 4 5 আমি তেনেকৈ প্ৰশ্ন উত্তৰ কৰোঁ আহা 2 নম্বৰকে অহা আমি কেনেকৈ কৰিম চাওঁ আহা কি কেনেকৈ প্ৰদূষিত হয় উত্তৰ ৰাসায়নিক সাৰ আৰু কীটনাশক অত্যাধিক ব্যৱহাৰ প্লাষ্টিক গধুৰ ধাতু আৰু ঔদ্যোগিক আৱৰ্জনা মাটি পেলোৱাৰ ফলত হয় কুৱেশ্যন নম্বৰ 2 মৰুকণ কি ইয়াৰ দুটা কাৰণ উল্লেখ কৰা এইটো 22 চনত আহিছিলে কুৱেশ্যন নম্বৰ 2 উত্তৰটো উৰ্বৰ ভূমি মৰুভূমিলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াই হৈছে মৰুকণ কাৰণ বনাঞ্চল ধ্বংস কৰা নিৰ্ভনীকৰণ টো অত্যাধিক পশুধন চৰোৱা কুৱেশ্যন নম্বৰ 3 পানীৰ প্ৰদূষণ কেনেকৈ হয় এইটো 22 চনত আহিছিলে কুৱেশ্যন নম্বৰ 3 উত্তৰটো উদ্যোগিক আৱৰ্জনা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ নদ নদী পেলোৱা গৰুৱা জাবৰ জোঁথৰ আৰু নলা নৰ্দমা লেতেৰা পানী পোনপটীয়াকৈ জলভাগত মিহলি হ'ল কুৱেশ্যন নম্বৰ 3 পানী প্ৰদূষণ কেনেকৈ হয় উত্তৰ পানী প্ৰদূষণ হ'ল 1 ঔদ্যোগিক আৱৰ্জনা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ নদ নদী পেলোৱা গৰুৱা জাবৰ জোঁথৰ আৰু নলা নৰ্দমা লেতেৰা পানী পোনপটীয়াকৈ জলভাগ মিহলি হ'ল কুৱেশ্যন নম্বৰ 4 মৰুকণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা এইটো 18 চনত আহিছিলে উত্তৰ মৰুকণৰ প্ৰধান কাৰণসমূহ হ'ল 1 গছ গছনি কাটি বনাঞ্চল ধ্বংস কৰা 2 একেধৰা মাটিতে বাৰে বাৰে খেতি কৰি মাটিৰ উৰ্বৰতা হ্ৰাস কৰা 3 অত্যাধিক পশুপালন আৰু অবৈজ্ঞানিক কৃষি পদ্ধতি হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 5 ভূমিস্খলন কি অসমৰ ভূমিস্খলনৰ প্ৰধান দুটা কাৰণ কি ভূমিস্খলনৰ প্ৰধান দুটা কাৰণ কি এইটো 16ত আহিছিলে 1 মহাকাশনৰ শক্তিৰ বাবে পাহাৰ বা উচ্চ স্থানৰ পৰা মাটি শিল আদি তললৈ খহি পৰা কাৰ্যক ভূমিস্খলন বোলে অসমৰ ভূমিস্খলনৰ প্ৰধান দুটা কাৰণ হ'ল 1 পাহাৰীয়া অঞ্চলত অবৈজ্ঞানিকভাৱে কৰা ৰাস্তা ঘাট নিৰ্মাণ আৰু গৃহ নিৰ্মাণ 2 অত্যাধিক বৰষুণ আৰু পাহাৰৰ গছ গছনি কাটি ধ্বংস কৰা হয় এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 5ৰ প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 6 গোচৰণ কেনেকৈ মৰুকৰণৰ প্ৰক্ৰিয়া তদন্তাৰিত কৰিছে এইটো কুৱেশ্যন নম্বৰ 6ৰ উত্তৰটো অত্যাধিক পশুধনৰ পৰা মাটি উপৰিভাগৰ গা আৰু গছ গছনি সম্পূৰ্ণৰূপে ধ্বংস হয় ইয়াৰ ফলত মাটিৰ ওপৰৰ আৱৰণকণ নোহোৱা হৈ পৰে আৰু বতাহ আৰু বৰষুণৰ ফলত সহজতে ভূমিক্ষয়ন ঘটে ক্ৰমান্বয়ে মাটিৰ উৰ্বৰতা আৰু পানী ধৰি ৰখাৰ ক্ষমতা নাইকিয়া হৈ মাটিৰ খৰাং হয় আৰু মৰুকণৰ প্ৰক্ৰিয়াটোৱে তীব্ৰ হৈ পৰে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 6ৰ উত্তৰটো এইটো হ'ব কুৱেশ্যন নম্বৰ 7 বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড কাম কি কুৱেশ্যন নম্বৰ 7ৰ উত্তৰটো বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰধান কামসমূহ হ'ল 1 উষ্ণতা নিয়ন্ত্ৰণ সেউজীয়া গৃহৰ প্ৰভাৱ ই সূৰ্যৰ পৰা অহা তাপ ধৰি ৰাখি পৃথিৱীখন জীৱকুল বসবাস উপযোগী কৰি উত্তাপ কৰি ৰাখে 2 সালোক সংশ্লেষণৰ উদ্ভিদসমূহে নিজৰ খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 7ৰ প্ৰশ্ন উত্তৰটো এইটো হ'ব কুৱেশ্যন নম্বৰ 8 জনসংখ্যা বৃদ্ধিয়ে পৰিৱেশৰ সমস্যা কিদৰে সৃষ্টি কৰে চমুকৈ লিখা কুৱেশ্যন নম্বৰ 8ৰ উত্তৰটো জনসংখ্যা বৃদ্ধিয়ে তলত দিয়া ধৰণে পৰিৱেশৰ সমস্যা সৃষ্টি কৰে সম্পদৰ অতিৰিক্ত ব্যৱহাৰ বাসস্থান আৰু কৃষিভূমি বা বনাঞ্চল ধ্বংস কৰা হয় যাৰ ফলত জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় 2 আৱৰ্জনা আৰু প্ৰদূষণৰ বৃদ্ধি মানুহৰ সংখ্যা বৃদ্ধিৰ লগে লগে প্ৰদূষণকাৰী আৱৰ্জনাৰ ধোঁৱা বৃদ্ধি পায় যিয়ে বায়ু পানী আৰু মাটি প্ৰদূষিত কৰে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 8ৰ প্ৰশ্ন উত্তৰটো এইটো হ'ব কুৱেশ্যন নম্বৰ 9 সেউজীয়া গৃহ কাক বোলে এবিধ সেউজীয়া গৃহৰ গেছৰ নাম লিখা উত্তৰ বায়ুমণ্ডলত থকা কিছুমান গেছে পৃথিৱীৰ পৰা প্ৰতিফলিত তাপ ধৰি ৰাখি বায়ুমণ্ডল গৰম কৰি ৰখা প্ৰক্ৰিয়াটোকে সেউজীয়া গৃহৰ প্ৰভাৱ বোলে সেউজীয়া গৃহৰ গেছৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড আৰু মিথেন হ'ব এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 9ৰ প্ৰশ্ন উত্তৰটো গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা দুটা উপায় লিখা গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা উপায় দুটা হ'ল 1 অধিক পৰিমাণে গছ গছনি ৰোপণ কৰা
বননীকৰণ 2 জীৱাশ্ম ইন্ধন কয়লা পেট্ৰল আদি ব্যৱহাৰ হ্ৰাস কৰি সৌৰশক্তি বা বায়ু শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা হয়। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 10 আৰু 9 প্ৰশ্ন উত্তৰটো। কুৱেশ্যন নম্বৰ 11 মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা। উত্তৰ কুৱেশ্যন নম্বৰ 11 উত্তৰটো মৰুকৰণৰ প্ৰধান কাৰণসমূহ হ'ল 1 ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰা, একেডোডা মাটিৰ বাৰে বাৰে শতাধিক পশুচৰণ কৰা, 3 গোলকীয় উষ্ণতা বৃদ্ধি আৰু অনিয়মিত বৰষুণৰ দৰে জলবায়ু পৰিৱৰ্তন কৰা। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 11 উত্তৰটো। তাৰপিছত কুৱেশ্যন নম্বৰ 12 জলসম্পদ কেনেকৈ মানৱ সৃষ্টি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি। উত্তৰ প্ৰাকৃতিক জলসম্পদক মানুহে নিজৰ জ্ঞান কৌশল আৰু প্ৰযুক্তি প্ৰয়োগ কৰি যেতিয়া কোনো উপযোগী কাৰ্য ব্যৱহাৰ কৰে তেতিয়া ই মানৱ সৃষ্টি সম্পদলৈ ৰূপান্তৰিত হয়। উদাহৰণস্বৰূপে নদী, পানী, বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰিলে বা নলা কান্দি কৃষি পথাৰত জলসিঞ্চন কৰিলে প্ৰাকৃতিক জলসম্পদ মানৱ সৃষ্টি সম্পদত পৰিণত হয়। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 12 প্ৰশ্ন উত্তৰটো। এইটোৱে হ'ব পাৰ্ট 6 প্ৰশ্ন উত্তৰটো।